এই মুহূৰ্তত প্ৰাইম নিউজৰ দৰ্শকসকলক দিবলৈ ওলাইছোঁ এটি বিগ ব্ৰেকিং নিউজ। প্ৰচণ্ড ধুমুহাৰ ফলত দৰঙৰ দলগাঁৱত 20টাৰ ক্ষতিসাধন হৈছে। প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত দলগাঁৱৰ বেছিমাৰীত 20টাৰ ক্ষতিসাধন হৈছে। কাল ধুমুহাৰ বৰষুণৰ ফলত প্ৰকাণ্ড গছ উভালি পৰিল 9খনকৈ বাইকৰ ওপৰত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ বেছিমাৰীতো ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কাল ধুমুহাৰ ভয়াৱহ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। ধাৰাসাৰ বৰষুণ আৰু বিধ্বংসী ধুমুহাৰ ফলত বৃহত্তৰ বেছিমাৰী অঞ্চলত বৃহত্তৰ ক্ষতিসাধন হৈছে। ধুমুহাৰ ফলত প্ৰকাণ্ড গছ উভলি পৰি 9খনকৈ বাইকৰ ওপৰত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। ধুমুহাৰ ফলত প্ৰকাণ্ড গছটো বাগৰি পৰিছে যদিও ভাগ্যক্ৰমে ৰক্ষা পৰিছে বহু লোকৰ প্ৰাণ। অৱশেষত প্ৰশাসনৰ উপস্থিতিত স্থানীয় ৰাইজে গছটো কাটি মানুহৰ যাতায়াতৰ বাবে সুগম কৰি তোলে। আজি বেছিমাৰী বতাহ হৈ কিনে বহুত গছ গছনি পৰিছে। আমি গছ কেইটা কাটিলো, বাইক বহুত কেইটা নষ্ট হৈছে, বাইক 6-7টা নষ্ট হৈছে আৰু চাইকেল 6-7টা নষ্ট হৈছে। ৰাস্তা জব্দ আছিল, আমি কাটি কিনে গছ সাইড কৰি দিলো। মানুহৰ ক্ষতি হোৱা নাই, দোকান আছিল ইয়াতে, দোকান বেয়া হৈছে অলপ। ছয়-সাতটা গাড়ী বেয়া হৈছে। মানুহটো অলপমান বতাহ আছিল, মানুহটো চাইডে আছিল, মানুহৰ ক্ষতি হোৱা নাই, বাইক আৰু চাইকেল ক্ষতি হৈছে। 8-10 লাখ চাইকেল আছিল, গাড়ী আছিল। আৰু কি কম, এইটো বতাহ পেলাইছে, এইটো কি কম আৰু ক'বলৈ একো নাই। ৰাস্তাখিনি চাফ কৰি দিলে হ'ল আৰু ক্ষতিসাধনখন পূৰণ কৰি দিলে হ'ল।